এয়া আজি গৰু বিহুৰ কাৰণে এয়া সকলোৱে মিলি আমাৰ এয়া মাজুলী ঢেকীয়াজুলি গাঁৱৰ সমূহ ৰাইজে আহি ইয়াতে এয়া নৈতে গা ধোৱা দৃশ্য পৰিলক্ষিত হৈছে। দেখিছেনে আপোনালোকে কেনেকৈ গা ধোৱা কৰিছে, ইমান আনন্দ ফূৰ্তিৰে। যদিও অনাগত নিৰ্বাচনী প্ৰচাৰ তথাপিতো সেয়া নকৰি তেওঁলোকে সেইখিনি কথা মনত নানি আজি গৰু বিহুটো ভালদৰে উদযাপন কৰিবলৈ আহিছে। এয়া জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি সৰু শিশু সকললৈকে নৈত সকলোৱে মিলিত হৈ গা ধুই আনন্দ উল্লাস কৰিছে। দেখিছেনে পৰিৱেশটো চাওকচোন এবাৰ আপোনালোকৰ ফালেও এনেকুৱা পৰিৱেশ হয়নে জনাবচোন দেই। এয়া দেখিছেনে এয়া গৰু গা ধুৱাই পেলাই নিয়া হৈছে। এয়া দেখিছেনে পৰিৱেশটো। আপোনালোকৰ ফালেও এইফালে এনেকৈ গৰু গা ধোৱা হয়নে বা এনেকৈ আনন্দ উল্লাস কৰা হয়নে আপোনালোকে এবাৰ জনাবচোন দেই। এয়া আমাৰ এজন ডেকাই আজি গৰু বিহুৰ দিনাখন নৈত পলটিপ মাৰি দেখুৱাব, আপোনালোকে চাবচোন দেই। এয়া কৈছে এজনে মাৰিবলৈ আৰু এয়া এজনে মাৰিবলৈ এয়া ৰেডি হৈছে। এয়া দেখিছেনে এয়া ভালকে নহ'লে বাৰু যিয়া তথাপিতো চেষ্টা চলালে। হেপী ৰঙালী বিহু। এই ৰঙালী বিহুৰ প্ৰস্তুতি কাৰণে আমি শালত ব্যস্ত। চাওকচোন আমাৰ লগত মানে দেউৰৰ হয়নে সেয়া আমাৰ ওচৰৰ জ্যেষ্ঠ পুৰুষে আমাৰ লিলিমাই ভিডিঅ' তামোল খোৱাত ব্যস্ত একদম মানে জানিলে আমাৰ হৰিহতে পিঠাটো খুন্দি আছে আৰু ঢলং ঢপং কৰি লৈ